নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টোত বিশেষ একো নাই, জাষ্ট এটা চিম্পল ৰেচিপিৰ ৰেচিপি মানে খিচুৰিৰ ৰেচিপি হয়। খিচাৰি বনাম মই আজি। মানে মই কেনেদৰে জানে চাগে সকলোৱে, তথাপিতো মই কেনেকৈ বনাওঁ মানে জাষ্ট সেইটো দেখাম আপোনালোকক। অকল মোৰ কাৰণে মানে এজন মানুহৰ কাৰণে বনাম, বাকী দেউতাহঁতে বোলে নাখায় আজি খিচাৰি খাবলৈ, গৰম ন বহুত, কিন্তু মই খিচাৰিটো আকৌ ভাল পাওঁ। চ' নাজানো, খাব মন গ'ল, চ' বনাওঁ বুলি ভাবিলোঁ। চ' আপোনালোককো দেখাওঁ ন কেনেকুৱাকৈ বনাওঁ। বাকী একো নাই ভিডিঅ'টোত, খুব সৰু ভিডিঅ' হ'লেও চাব বাৰু আপোনালোকে, যদি ভাল লাগে লাইক এটা কৰি দিব। কেৰাহীত তেল গৰম কৰি কেঁচা জলকীয়া আৰু শুকান জলকীয়া এটা দিছোঁ। ইয়াৰ পিছত পিঁয়াজ দিছোঁ। তাত মই কাটি লোৱা চব্জি, আলু, বন্ধাকবি আৰু ৰঙালাও, আৰু এয়া দিছোঁ মই আদা ৰহুনৰ পেষ্ট অকণমান। তাৰপিছত মই ইয়াত দিছোঁ তিয়াই থোৱা চাউল আৰু দালিখিনি। তাৰপিছত দিছোঁ নিমখ, তাৰপিছত দিছোঁ অকণমান হালধি। মই দালি আৰু চাউলৰ পৰিমাণৰ ভিতৰত চাউল অকণমান দিছোঁ, দালিৰ পৰিমাণটো বেছিকৈ দিছোঁ। মচুৰ দালি আৰু মুগৰ দালি মিক্স কৰি দিছোঁ এমুঠি। তাৰপিছত সকলোখিনি ভালদৰে ভাজি লৈ মই এতিয়া কুকাৰত দিম। কুকাৰত মই চিটি মাৰি দিম। এয়া হৈ গ'ল মোৰ। এতিয়া মই ঘৰতে বনোৱা ঘি অকণমান দিছোঁ, ঘি অকণমান দি লৰাই দিছোঁ, আৰু ইয়াৰ পিছত মই গৰমে গৰমে পৰিৱেশন কৰিলোঁ। ইয়াত মই তিয়ঁহ দিছোঁ, পটল ভাজি আছে ইয়াৰ লগত, আৰু এয়া গৰম গৰম খিচাৰি। আপোনালোকে ভাল পায়নে বাৰু খিচাৰি? মোৰ কিন্তু বহুত ফেভৰেট। যিমান গৰম হ'লেও, মানুহে কয় গৰমত খিচাৰি খালে বেছি গৰম লাগে, হ'লেও যিমান গৰম হ'লেও মোৰ কিন্তু বহুত ফেভৰেট।